দিগ্গজ ব্যক্তিসকল এনেকুৱা গভীৰ গৌৰৱ বাইদেউ সদ্যগঠিত মাজুলী জিলা সমিতিৰ সন্মানীয় সভাপতি বিষ্ণুদেৱী ডাঙৰীয়া সম্পাদক প্ৰাঞ্জিত শইকীয়াকে প্ৰমুখ কৰি মঞ্চৰ ভৱিষ্যত দিগ্গজ ব্যক্তিসকল আমাৰ সন্মুখত উপস্থিত থকা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অতন্ত্ৰ প্ৰহৰীসকল বিভিন্ন জাতি জনগোষ্ঠী সংগঠনৰ নেতৃবৃন্দ লখিমপুৰ জিলা সমিতিৰ লখিমপুৰ জিলাৰ আহ্বায়ক মণ্ডলী আৰু ইয়াত উপস্থিত থকা সন্মানিত ৰাইজ আমি ৰাইজৰ দলৰ তৰফৰ পৰা আন্তৰিক অভিবাদন জনাইছোঁ। পূৰ্বৱৰ্তী বক্তা বন্ধু অনুপজ্যোতি শইকীয়াই কথাখিনি আপোনালোকক অৱগত কৰিছে। তৎসত্ত্বেও ৰাইজৰ দলৰ গঠনৰ প্ৰাসংগিকতা কিয় দলটো গঠন কৰিব লগা হ'ল আমাৰ মনত বহুখিনি প্ৰশ্ন থাকিব পাৰে। এই প্ৰশ্নৰ উত্তৰ হিচাপে আমি আপোনালোকক দুই এটা বিষয় অৱগত কৰিব খোজো। আমাৰ মনত এটা প্ৰশ্ন আছে যে কংগ্ৰেছ, বিজেপি, এজিপি, AIDF এনে বহুকেইটা ৰাজনৈতিক দল আছে আমাৰ চিনাকি দল, নহয়নে? কিন্তু বহুকেইটা দল থকাৰ পিছতো অসমত ৰাইজৰ দল গঠন কৰিব লগা হ'ল কিয়? এতিয়া কংগ্ৰেছ আৰু বিজেপি এইবিলাক হৈছে ৰাষ্ট্ৰীয়তাবাদী দল। এই ৰাষ্ট্ৰীয়তাবাদী দলসমূহে অসমৰ আঞ্চলিক সমস্যাসমূহৰ ওপৰত কোনোদিনে গুৰুত্ব প্ৰদান কৰা নাই। অসমৰ আঞ্চলিক যিবিলাক সমস্যা এই সমস্যাসমূহ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে সবলভাৱে কোনোদিনে তুলি ধৰা নাই। তেওঁলোকে কেৱল মাত্ৰ অসমখনক এখন থিৰতি গাই হিচাপে ব্যৱহাৰ কৰিব খোজে। অসমৰ সম্পদসমূহক তেওঁলোকে ৰাষ্ট্ৰীয় সম্পদ বুলি গণ্য কৰিব খোজে, কিন্তু অসমৰ সমস্যাসমূহক তেওঁলোকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰিব নোখোজে। আজি মাজুলী, আজি ধেমাজি, আজি লখিমপুৰ এই অঞ্চলৰ বানপীড়িত গৰাখহনীয়া দুৰ্দশাগ্ৰস্ত জীৱনৰ বিষয়ে বা এই সমাজজনৰ বিষয়ে তেওঁলোকে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিব নোখোজে বা ইয়াৰ এটা স্থায়ী সমাধান তেওঁলোকে নিবিচাৰে। কিন্তু তেওঁলোকে প্ৰকৃত অৰ্থত আমাক কেৱল হিতাধিকাৰী কৰি ইয়াক কেৱল তেওঁলোকে শাসনৰ পাঁচজনী ধৰি ৰাখিব খোজে। সেয়ে ৰাষ্ট্ৰীয়তাবাদী শক্তিসমূহে অসমৰ আঞ্চলিক সমস্যাসমূহৰ ওপৰত প্ৰকৃত অৰ্থত কোনোদিনে গুৰুত্ব প্ৰদান কৰা নাই, নকৰে আৰু ভৱিষ্যতলৈ নিশ্চিতভাৱে তেওঁলোকে নকৰিব। সেয়েহে অসমত এক ঐক্যবদ্ধ আপোচবিহীন প্ৰকৃত অৰ্থত আঞ্চলিকতাবাদী ৰাজনৈতিক দল প্ৰয়োজন আছিল। এতিয়া আঞ্চলিক দল হিচাপে অসম গণ পৰিষদ আছিল, কিন্তু এতিয়া অসম গণ পৰিষদৰ যিটো আঞ্চলিক চৰিত্ৰ ইতিমধ্যে তেওঁলোকে হেৰুৱাইছে। এতিয়া অসমত থকা আঞ্চলিক দল হিচাপে অসম গণ পৰিষদৰ আঞ্চলিক চৰিত্ৰ, আঞ্চলিক ৰাজনৈতিক চৰিত্ৰ নাই। যেনেকৈ এতিয়া মোবাইল এটাত আমি কাৰোবালৈ ফোন কৰিলে আউট অফ নেটৱৰ্ক কভাৰেজ বুলি কয়, এতিয়া অসম গণ পৰিষদ এতিয়া আউট অফ নেটৱৰ্ক কভাৰেজ। তেওঁলোকে এতিয়া অসমৰ জনজীৱনৰ প্ৰাসংগিক নহয়, তেওঁলোকে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱালে। ৰাষ্ট্ৰীয়তাবাদৰ বুকুচাত উঠি তেওঁলোকে প্ৰকৃত অৰ্থত আঞ্চলিক সমস্যাসমূহৰ ওপৰত গুৰুত্ব কোনোকালে প্ৰদান কৰা নাই। কেইজনমান দালাল সৃষ্টি হ'ল, কেইজনমান নেতা সৃষ্টি হ'ল, কেইজনমানৰ পেট ডাঙৰ হ'ল, কেইটামান ধনী হ'ল। তাৰ বাদে আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তি হিচাপে অসম গণ পৰিষদে একো কৰিব নোৱাৰিলে। বিগত 15টা বছৰ কংগ্ৰেছৰ যিটো পৰ্বতসম দুৰ্নীতি আপুনি দেখিলে, কংগ্ৰেছে যিখিনি দুৰ্নীতি কৰি গ'ল ইয়াত অগ্ৰহণযোগ্য ব্যক্তিৰ ৰাজনৈতিক নেতৃত্ব দি প্ৰকৃত অৰ্থত মানুহখিনি মানুহৰ বুজাই থাকিলে। যাৰ পৰিৱৰ্তন স্বৰূপে আমি কি কৰিছিলোঁ? বিজেপিক আমি শাসনত বহুৱাইছিলোঁ। তেওঁলোকে আমাক জাতি মাটি ভেটি সুৰক্ষাৰ কথা কৈছিল, তেওঁলোকে আমাক পৰিৱৰ্তনৰ কথা কৈছিল, তেওঁলোকে উন্নয়নৰ শ্লোগান দিছিল, কিন্তু পৰিৱৰ্তন কিবা হ'লে? প্ৰকৃত অৰ্থত আমি বিচৰা একো পৰিৱৰ্তন নহ'ল। পৰিৱৰ্তন হ'ল, অসমত হিন্দু মুছলমানৰ ৰাজনীতি হ'ল নাই? কিন্তু যিটো আমি বিচৰা নাছিলোঁ, পৰিৱৰ্তন হ'ল, অসমৰ ৰাজহুৱা প্ৰতিটো সম্পদ তেওঁলোকে বিক্ৰী কৰি দিলে। পৰিৱৰ্তন হ'ল, তেওঁলোকে ধৰ্ষণকাৰী সপক্ষে সমদল উলিয়ালে। পৰিৱৰ্তন হ'ল, তেওঁলোকে চিৰিয়াখানা বাঘটোকে হিন্দু বনাই পেলালে। পৰিৱৰ্তন হ'ল নাই? হ'ল। তেওঁলোকে কি কৰিছিল? বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিল, কিন্তু নদী বান্ধৰ সপক্ষে তেওঁলোকে কাম কৰে। এই পৰিৱৰ্তন আমি বিচাৰিছিলোঁ নেকি? বিচৰা নাই। লখিমপুৰ, ধেমাজি, মাজুলীবাসীৰ কাৰণে এটা বৃহৎ জলবোমা, এই যে বৃহৎ জলবোমা, বৃহৎ নদী বান্ধৰ তেওঁলোকে এতিয়া পোষকতা কৰিছে। প্ৰকৃত অৰ্থত এই খিলঞ্জীয়া মানুহখিনিৰ কাৰণে, লখিমপুৰবাসীৰ কাৰণে, ধেমাজিবাসীৰ কাৰণে, মাজুলীবাসীৰ কাৰণে তেওঁলোকে বহল দৃষ্টিভংগীৰে কোনো কথাই চিন্তা কৰা নাই। কেৱল মাত্ৰ তেওঁলোকৰ ৰাষ্ট্ৰীয় যিটো তেওঁলোকৰ মুনাফা আদায়, বহুজাতিক
আপোনালোকে চাওকচোন পঞ্চশলীতে 5জন ডেকা ল'ৰা গুলীয়া হত্যা কৰিলে কোনে? গুলীয়া হত্যা কৰিলে কোনে? জাতি মাটি ভেটি সুৰক্ষাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰখনে কৰা নাইনে? এই উঠি অহা 5টা ডেকা ল'ৰা দিন দুপৰতে কুকুৰ মেকুৰীৰ দৰে গুলীয়া হত্যা কৰিলে সৰ্বানন্দ সোণোৱাল নামৰ এই জাতীয় নায়কজনে, যিজন এতিয়া অসমৰ প্ৰেক্ষাপটত খলনায়ক হিচাপে চিহ্নিত হৈছে।